ঘৰখন তো দিওঁ না পাতাতে চিগৰ কিনে চাওঁ ৰ কিহৰ গানটো কি বস্তু আছে কিহৰ গানটো চিগৰ মিক্স কৰি যা হাবিতে খাই অলপ দিছোন নগজি তো লগা বাজে আছোন বাকী যা কথা আছে কলতিয়া চিগৰ যদি ভিটামিন দি কিলো মা কসম কৈছো টিকিট খুন্দি হান্দা চিষ্টেমত গাইলে খালো ঘৰখনতো এইটো নিকুলো কি কোনদিনা আহিলে খবৰ লোৱা তাৰপিছতে নিকুলো না কোনদিনা আহিলা মই আজি আহিলো বা নিকু আজি বেলেগ হৈছে চশমা মাৰি হেণ্ডচাম হৈছে পুৰা কি কৰিবি গুৱাহাটীত আছিলো আজি ছুটি পেলাই আহিলো আৰু তহঁতৰ খবৰ কেনেকুৱা দে নিকু তই আহিলি এতিয়া পাৰ্টি চাৰ্টি দিব লাগিছিল এটা কাম কৰোঁ নহতে চিগৰ এটা খাই যাওঁ খাওঁ যো ব'লা তেনেহ'লে য'তে মই ভাত খাই চিগৰ খাব ঘৰটো খোৱা হ'লে মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে তোমালোকে যোৱা তেনেহ'লে পিছত লগ পাম মই গ'লোঁ যাতে এতিয়া আজি নিকুক বৰ খিৰান দিলোঁ আৰু কি মানুহ বদলিয়ে গ'ল কি কৰিবি তাৰে দিন দে আমাক দিন দে আমাৰ গাঁৱত কুঠীয়া কামতে যাব দিনকেইটা কি 25,000 পায় আমি 25 নহয়ও নাপাওঁ এই কথাটো হয় ৰাতি দিলে কিবা এটা ব্যৱস্থা কৰিব লাগিব ফলকানটো লগ ধৰিব লাগিব গধূলি আনতে তাক লগ ধৰিম আজি এইটো নবুজি দিবো ৰচোন টাকা গেলি যাওঁ চল গাখীৰ 2 চল পানী নবৌ কচু খালে খুজাব নবৌ ইয়া নদীত আজি দিনবাৰ ছুটি আছে চাদা দিন মাৰি কি কবি ভাই চাদা অলপ মাৰি আছোঁ মাজনী ফোন মাৰিছা না মনটো যেতিয়া দেহাটোৰ পৰা উলিয়াই পাৰিলোঁ গৈ মাক কচম পেট্ৰল ঢালি জ্বলাই দিলোঁ কাৰণ মৰে খাই মৰে পিন্ধে ওৰে ৰাতি বেলেগৰ কথা চিন্তা কৰে মই এটা দিনতে বস্তু না তো প্ৰেম নকৰিবি 7 টকা পইচা নাই এতিয়া দে ভাই কি কৰিবি আৰু উপায় নাই প্ৰেম বোলা বস্তুটো বৰ বয়া বস্তু যি হৈছে এতিয়া আমাক দেখি অলপ অলপ চাদাই নিছোঁ চাদা আমাৰ সম্বন্ধীয় প্ৰতীক আৰু তই অলপ চাদা দিবা নোখোজা দে তে ল মোক ভাগ লাগব ইমান বেছিকৈ যাব নোৱাৰে মোৰ মাছটো চাদা মোৰ বস্তু তই ইমান বেছি য'তে আমাৰ শালটো অলপ চাৱা কোনোবা আছে আমি মানিছি নিজে হৈছে পাই স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ বাতৰি পৰিছোঁ বিলাহী লাইফৰ পৰা দিয়ক কেইজনমান অতিথি আহিছে আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনিছোঁ আজি আমাৰ অতিথিবিলাকক চিনাকি কৰি দিবলৈ ওলাইছোঁ ৰজনীকান্ত শিখৰ ডেকা আৰু পোনপ্ৰথমে বাতৰি পঢ়িবলৈ ওলাইছোঁ বেঙেনা লাইফৰ পৰা শ্ৰী মুখ্যমন্ত্ৰী গোটেই এটা আঠি অকল খাই 3জন মানুহক খুইছে নিহত কৰে শুনি শ্ৰী লাংচুঙা বা খাতুনে নাৰিকলৰ গছত উঠি ভাষণ দিয়ে হয় ৰাখক বাতৰি পঢ়িছোঁ বেঙেনা লাইফৰ পৰা হাতীটোৱে নদীটোৰ ইমূৰৰ পৰা সিমূৰলৈ পাৰ হ'ব খোজাত মাউডৰ আণ্ডাৰপেণ্টটো খুলি গ'ল হাতীটোৱে লাজ পাই পানীতে ডুবি গ'ল বাৰী খালী গাড়ীখন ৰখাই দিছোঁ বাইদেউ আপুনি উঠি লওক ভিআইপিটোৰ ওপৰত থওক চলিটো কলাত লওক বাইদেউ ভাড়াটো লৈ লওক আৰু আপুনি অলপ চাই দিয়ক মামী তুমি ক'ত গ'লা এই তই গান গাব মাতা নাই এই বাতৰি কওঁ পাঞ্জাব ট্ৰাকে থকা অৱস্থাত ঠিকলৈ এটা খুন্দিয়াই 6 কিলোমিটাৰ আগুৱাই যায় বাগৰি পৰে আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ पुखरी पारो ताकलाकली अब भपक के आ गया है পুনৰ স্বাগতম জনাইছোঁ বেঙেনা লাইফলৈ
এইখিনিতে আমাৰ ষ্টুডিঅ'ত এটা তাজা খবৰ আহিছে নতুন দিল্লীৰ পৰা পুৰাণ দিল্লীলৈ অহা 7 গৰাকী মহিলা জুই পুৱাই থাকোঁতে দাড়ি বুঢ়া বুলি বাতৰি আহিছে আজি 47 ঘণ্টাৰ ভিতৰত বৰষুণৰ লগত বুন্দিয়া ভুজি অহাৰ সম্ভাৱনা আছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে সমাধানটো দবাই দিব আজিৰ ভিডিঅ'টো ইনামখিনি আছিল আৰু এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ